একদম পুৰা ছাগলী মাংসৰ লগত দাইয়া বটল পুৰা জালুক দি মাৰি দিয়ক। অমিতা 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 লাগিব নেকি অমিতা লাগিব নেকি অমিতা ল'ব লাগিব। তো নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' আৰু আপোনালোকে চাইছে বিকাশ বি ব্লগ। বন্ধুসকল আজি এইফালে দেখিবলৈ পাইছে বতৰটো বহুত বেয়া, মানে এইফালে দেখিবলৈ পাইছে বতৰ দেখিছেনে কি হৈ আছে। আৰু সেয়েহে মানে আজি এটা বেলেগতকৈ বেলেগ কাম কৰিবলৈ লৈছোঁ। কি কাম গম পায় নে? এইফালে দেখিবলৈ পাইছে অমিতা এক বস্তা কিনি লৈছোঁ 200 টকা দি। আৰু আমি এইফালে যাম, প্ৰকাশ ব্ৰ যাব, মই যাম আৰু কোনে কিমান অমিতা কিনে চাম। আৰু মানে কি হ'ল, শাক পাচলিৰ দাম বহুত, যিহেতু আমাৰ পৰা অমিতা কিনে নিকিনে চাই লওঁচোন। মানে লোকে যদি 50 টকাত বিকে, আমি 30 টকা বা 40 টকাত বিকিম। তো ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ক'ত বিকোঁ কেনেকৈ বিকোঁ নাজানো, কিন্তু ওলাইছোঁহে বিকিবলৈ। ক'ত বিকিম কি কৰিম একো নাজানো, মুঠতে যাম আৰু এতিয়া অমিতা বিকিম। আৰু বন্ধুসকল এনেকৈ আমি তিতি আহি আছোঁ অমিতা ইয়াত ওচৰত লৈ পেলাই। এইফালে নাহিবলৈ পাইছোঁ একদম পুৰা বাগান পাইছোঁ। সেয়া কেমেৰাত পুৰা পানী সোমাই গৈছে, মোবাইল ৱাটাৰপ্ৰুফ নহয়, সেইবাবে মানে বেছি ভিডিঅ' বনাব নোৱাৰোঁ। এতিয়া ডাইৰেক্ট গৈ জেগাত মেলিম য'ত তাতে বনামগৈ। আৰু তিতি অহা মজাই বেলেগ, একদম পুৰা এইফালে বাগানৰ মাজত আৰু বন্ধুসকল ইয়াতে আমি 5 কেজি এটা যাত্ৰা কৰিছোঁ এতিয়া বৰ্তমান। এইফালে আমাৰ এই দাদাই কিনিছে, নাহা হাবি বজাৰৰ ওচৰতে দোকান আছে এওঁ। তো ইয়াতে কিনিছে আমাৰ, ইয়াতে 5 কেজি যাত্ৰা কৰিছোঁ। আৰু আগলৈ ইয়াত 5 কেজি দি আগলৈ যাম এতিয়া। তো বজাৰ বাৰুৱে হৈছে, বেয়া হোৱা নাই। ডাইয়া বতৰ হ'লে কি হ'ব, বজাৰ মানে বাৰু হৈছে। তো এতিয়া ৱেইট কৰি লওঁ আৰু সেইটো পালাটো লওঁচোন। পালা একদম পকেটত ভৰাই লৈ আহিছোঁ, আমাৰ ৰেডিমেড পালাটো। আৰু আমি মানে যিটো পালা আনিছোঁ সেইটো দেখিবলৈ পাইছে, এইটোত বিকিলে ঠগ খাব লাগিব। মানে এইটোত আপোনাৰ 3.5 কেজি বস্তুটো 1.5 কেজি লৈছে, এনেকৈ হ'লে কেনেকৈ হ'ব। এইফালে দাদাই দি দিলে পালা এযোৰ, ইয়াতে জুখি ল'লোঁ। আৰু এইটোত কিবা এটা কৰিবগৈ লাগিব এতিয়া, এইটো নহ'লে মানে পূৰা ঠগ খাব লাগিব, বেপাৰ আমাৰ লছ হৈ যাব, বিজনেছ হয় নাই। তো এতিয়া ব'লক নেক্সট এটা জেগালৈ যাওঁ, তাত কিমান বিকিব পাৰোঁ চাওঁ। আৰু বন্ধুসকল আমি পূৰা ঘূৰিলোঁ এইফালে আপোনাৰ নাহাবি হৈ লাকুৱা হৈ চবতে ঘূৰিলোঁ। আমাৰ অমিতা আৰু বিক্ৰী নহৈছে, মানে ইয়াৰ বাইকত দেখিবলৈ পাইছে অনলি 5 কেজি অমিতা বিক্ৰী হৈছে। এতিয়া গৈ আছোঁ মথুৰাপুৰ, আৰু যদি তাতো কি হয় চাই লওঁ। আৰু যদি আপোনালোকক কাৰোবাক অমিতা লাগে তেতিয়াহ'লে আমাৰ ওচৰত আৰু আছে। আপোনালোকে তলৰ কমেণ্ট বক্সটো খালী আছে, কমেণ্টত কওক যে অমিতা লাগে, 1 কেজি লাগে, 2 কেজি লাগে। দাম মাত্ৰ 30 টকা। যদি কোনোবাই অকণমান 2 কেজি লয় তেতিয়া 50 টকাও দি দিয়া হ'ব। আজি যিহেতু বতৰ বেয়া, আৰু এনেকুৱা বেয়া বতৰত আমি আজি মানে এনেকুৱা কাম এটা লৈ ল'লোঁ। আৰু আমাৰ এইফালে ব্ৰ ভাগৰ মানে কি হ'ল, অমিতা আঠা লাগিলে চালা অমিতা আঠা লাগিলে মানে ব্ৰ ভাগত। তো সেইকাৰণে মানে পূৰা কঁকালটো পূৰা খজুৱাইছে। আৰু মোৰ এইফালে দেখিবলৈ পাইছে পেণ্ট চোলা একদম অৱস্থা নাইকিয়া হৈ গ'ল, পূৰা একদম মানে লেতেৰা হৈ গ'ল। ডাইয়া বটল ধুই পেলাই শুকুৱাওঁতেহে গম পাম কি হয় কি নহয়। আৰু এইফালে মোৰ মানে লাহেকৈ ভৰি চৰি এইবিলাক মানে অলপ খজুৱাইছে, যিহেতু অমিতা আঠাটো বহুত বেয়া, ডাইয়া বতৰ দিয়ে। আৰু মানে কি আৰু এতিয়া যাওঁ মথুৰাপুৰত গৈ যদি পাৰোঁ বিকিমগৈ, নহ'লে ঘৰলৈ লৈ যাব লাগিব। আৰু এতিয়া 200 টকাৰ ভিতৰত আমাৰ প্ৰায় 100 মান টকা ওলাইছে, আৰু 200 মান টকা ওলালে হৈ যাব, বেছি নালাগে মানে। তো ৰ'ব ভিডিঅ'টো চাই থাকক। আৰু বন্ধুসকল এতিয়া ৰিজাৰ্ভৰ মাজৰ পৰা আহিলোঁ। একদম পূৰা চব ধুই ল'লে, গা চা ধুনীয়াকৈ ধুই ল'লে, যিহেতু মানে খজুৱতি নথ'ব মানে। আৰু এইফালে মানে অমিতা এইফালে দাদাই লৈছে 1 কেজি। আৰু এইফালে আমাৰ মথুৰাপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, তাত বিকিলোঁ আপোনাৰ 4 কেজি। আৰু আছেগৈ আৰু 6-7 কেজিমান, 1 কেজি ক'ৰবাত দিবগৈ লাগিব। তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি নিশ্চয় জনাব। আজি মানে বিজনেছটো পূৰা মানে ফাটাফাটি চলিছে আমাৰ। আৰু এইফালে গাড়ীবিলাক একদম মানে এনেকুৱা ফালি গৈছে বোলে, যিহেতু কি ক'ব আৰু। তো এইফালে 1 কেজি হৈ গ'ল ন, 1 কেজি 300 গ্ৰাম। তো ঠিক আছে অঁ। আৰু বন্ধু এখন বেছি নাই, মানে আমি ঘূৰি সুন্দৰ বিক্ৰী থৈ আহিলোঁ অমিতা 2 কেজি। অমিতা পকা অমিতা, কেঁচা অমিতা, একদম পূৰা 1 নম্বৰ মাল অমিতা, লোকেল অমিতা। আৰু বেছি নাই, দেখিছে নহয় মোনা লাহেকৈ সৰু হ'লেই। লোকে বজাৰ কৰিলে মোনা ডাঙৰ হয়, আমি বজাৰ কৰিলে মোনা সৰু হয়। তো সেইকাৰণে আমি এতিয়া সৰুৱে কৰি আনিছোঁ আৰু মোনাটো। আৰু এতিয়া বন্ধুসকল ঘূৰি পকি আহি আকৌ একে জেগাতে মানে ঘৰ পালোহি। আৰু আমাৰ অমিতা বাচিলে এইখিনি, মানে আপোনাৰ প্ৰায় 5-6 কেজিমান অমিতা বাচি গ'ল। আৰু মানে কি হ'ল, আমাৰ বিজনেছ ইমান ভাল নহ'ল, যিহেতু মানে আমি মোটামুটি বিকিলোঁ 300 মান টকা বিকিলোঁ। আৰু ধৰি লওক 60 টকামান 70 টকামান গাড়ীত তেল ভৰালোঁ, আৰু নিজে খালোঁ 30-40 টকামান। তো খাই বৈ মানে মোটামুটি কিবা এটা থাকিলে আৰু 1-1.5 ঘণ্টাৰ ভিতৰত। মানে
ইয়াৰ পৰা এটাই গম পালোঁ যে এনেকৈ যদি আপোনালোকে ব্যৱসায় কৰে বা যিকোনো বস্তু খোৱা বস্তু বিকে তেতিয়াহ'লে বিক্ৰী হ'ব কোনো কথা নাই। আৰু আমি মানে যে ভিডিঅ'টোৰ কাৰণে যে অমিতা বিকিবলৈ গৈছিলোঁ নহয়, মানে অমিতা গছজোপা মানে সঁচা কথা ক'বলৈ গ'লে গছজোপা ভাগি গ'ল। তো সেয়ে মানে উলিয়াই লৈ গ'লোঁ বাহিৰলৈ। তো এক পাক ঘূৰিলোঁ এনেকৈ লাকুৱা হৈ চলা ফৰা হৈ আমাৰ মথাউৰিবোৰ এক পাক ঘূৰিলোঁ। এক পাকত আমাৰ অমিতা শেষ। আৰু এইকেইটা মানে অকণমান সৰু হৈ গ'ল যে চাইজটো, সেইকাৰণে মানে দুখ কৰিলে আৰু ৰাইজে ল'বলৈ ইমান সৰু সৰু অমিতা। তো বন্ধুসকল ভিডিঅ' চাই কেনেকুৱা পালে, যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ অমিতা পাক কৰি দিব দেই। আজিলৈ আহিলোঁ, বাই বাই, লগ পাম নেক্সট ভিডিঅ'।